আপুনি ব্যৱহাৰ কৰা ইমেইল আইডিটো সুৰক্ষিত আছেনে হেকাৰে হেক কৰিছে সেইটো আপুনি গুগলৰ পৰা কেনেকৈ চাব আজিৰ এই ভিডিঅ'টোত ক'ম তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মানে হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু এছামিজ ব্লগ চেনেল তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট আপুনি যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰি ভিডিঅ'টোত লাইক কৰিব কমেণ্ট কৰিব লগতে ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই কথাটো যাতে সকলোৱে গম পায় আপুনি গুগল লগত জড়িত যিকোনো এটা ব্ৰাউজাৰ অন কৰি ল'ব মই যিটো ক্ৰম এপটো ব্যৱহাৰ কৰোঁ গতিকে ক্ৰমটো খুলি লৈছোঁ তাত আপুনি চাৰ্চ কৰিব HaveIBeenPwned মই চাৰ্চ কৰিম তাত চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখাব প্ৰথমতে লিংক HaveIBeenPwned তাত আপুনি ক্লিক কৰি দিব দিয়াৰ পিছত আহিব দিয়াৰ পিছত আপুনি এডাল বোকা ছেকেণ্ডত দেখা পাইছে সেইডালত আপুনি যিটো ইমেইল দি চাব বিচাৰে সেইটো লিখি দিব দিয়াৰ পিছত আপুনি পিউণ্ডত ক্লিক কৰিব পিউণ্ডত ক্লিক কৰি আপোনাৰ অকণমান প্ৰচেছিং দেখাব পাৰে আপুনি ৰৈ দিব পিউণ্ডত ক্লিক কৰাৰ পিছত ইয়াত প্ৰচেছিং দেখাইছে এটা গুড নিউজ মানে মোৰ একাউণ্টটো সুৰক্ষিত আছে মোৰ একাউণ্টটো কোনো প্ৰাইভেচি লিক হোৱা নাই গতিকে আপোনালোকে এনেকৈ চাব পাৰে ভাবিব পাৰে যে মোৰনো এই সৰু ফেচবুক একাউণ্টটোনো হেক কৰি কি কৰিব কাৰণ ফেচবুকৰ কথাটো এইকাৰণে কৈছোঁ যে আপোনালোকে সকলোৱে বেছিকৈ ইউজ কৰে ফেচবুক ছ'চিয়েল মিডিয়াটো সকলোৱে ব্যৱহাৰ কৰে কিন্তু ফেচবুকটো বেছিকৈ ব্যৱহাৰ কৰে সেইকাৰণে ফেচবুকৰ কথাটো কৈছোঁ যে মোৰ এইটো ফেচবুক একাউণ্টটো সৰু একাউণ্টটোনো হেক কৰিব কি আচলতে আপোনাৰ এই সৰু ফেচবুক একাউণ্টটো হেক কৰি যদি হেকাৰজনে যদি লিখি দিয়ে যে অমুক মানুহজনৰ মই গুলি মাৰিম তেতিয়া কিন্তু পুলিচে আপোনাক ধৰিব আৰু কাৰণ আপোনাৰ পুলিচে জানে যে আপোনাৰ IP এড্ৰেছ আদি পুলিচে গম পায় বা জানে তেতিয়া হেকাৰজনৰ কোনো তথ্য নাপায় কাৰণ একাউণ্টত আপোনাৰে তথ্য দিয়া আছে আৰু বিপদত আপুনিয়ে পৰিব আৰু শাস্তি আপুনিয়ে পাব হেকাৰজনৰ তথ্য দিয়া নাই গতিকে সাৱধান থাকক আৰু সুৰক্ষিত ৰাখক হেকাৰৰ পৰা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি 1K কৰি দিয়ক লগতে বেল আইকনটো ক্লিক কৰি দিব না কি কয়